हेलो बंधुসকল, আজি আমি আলোচনা কৰিম ফটোশ্বপত কেনেকৈ অসমীয়া টাইপ কৰিব পাৰে। এটো আমি দেখুৱাম। সৰ্বপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত যাই পেলাই ইয়াতে জাহানবী সফটৱেৰটো টাইপ কৰিব। টাইপ কৰাৰ পিছত এটা সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত চাওক ইয়াতে জাহানবী মাল্টি টুল এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আহিব, তেতিয়া আপোনালোকে ডাউনলোড কৰি দিব। অলপ পেজটো লোডিং হৈ আছে। আৰু এটা আপোনালোকক অনুৰোধ জনাওঁ যে আপোনালোকে যদি মোৰ চেনেলত প্ৰথম হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ কাৰণে। আমি ডাউনলোড কৰি দিছোঁ। তাৰপিছত এইটো অপেৰা মিনিখন এইখন ডাউনলোড হ'ব। এইটো কাটি দিলে নহ'ব, এইটো বিনাৰী কি হয়। তাৰপিছত কাটি দিব। তাৰপিছত পেজটো অটোমেটিক ৰিডাইৰেক্ট হৈ যাব। ইয়াতে ফ্ৰী ডাউনলোড বুলি আছে, ফ্ৰী ডাউনলোড কৰি দিব। অলপ লোডিং ল'ব কাৰণ নেটটো অলপ স্লো হৈ আছে। তাৰপিছত ইয়াতে সেভ ফাইল কৰি দিব। চাওক ইয়াতে ডাউনলোড হৈ আছে। আমি আগতে ডাউনলোড কৰি ৰাখিছোঁ, সেইকাৰণে আমি এইটো কাটি দিছোঁ। আৰু মই ইয়াতে ফাইলখন ইয়াতে আছে, ইয়াতে আমি ডেস্কটপত ৰাখি থৈছোঁ। এইটো হ'ল সফটৱেৰখন। আৰু এটা ফাইল লাগিব। অকল এইটো হ'লে নহ'ব, আৰু এই ফাইলটো মোৰ ডিছক্ৰিপশ্যনত পাই যাব। ঠিক আছে, মই ফাইলখন এক্সট্ৰাক্ট কৰি লৈছোঁ আৰু এইখনো এক্সট্ৰাক্ট কৰি ল'ব। তাৰপিছত কি কৰিব আপোনালোকে, এইটো অপেন কৰি ল'ব। এইটো অলপ ভালকৈ দেখুৱাওঁ। এইটো ABTT ফন্ট ভাৰ্চন 2 এইটো অপেন কৰি ল'ব আৰু এইটো অল সিলেক্ট কৰি লৈ পেলাই আপোনালোকে এইটো ইনষ্টল কৰিব। মই আগতে ইনষ্টল কৰিছোঁ, সেইকাৰণে এইটো ইনষ্টল নকৰোঁ। তাৰপিছতে জাহানবী টুলখন ইনষ্টল কৰি ল'ব। ইয়াতে চাওক এইটো ৰান হৈ আছে ছফটৱেৰখন। মই এইটো মডিফাই কৰি দিম। নেক্সট ইনষ্টল। এইটো ৰান হৈ আছে ছফটৱেৰখন। ইয়াতে মই ফিনিশ কৰি দিম। তাৰপিছত আপোনালোকে এইখন ইয়াতে যাব, জাহানবী মাল্টি টুল। ওপেন হোৱাৰ পিছত চাওক ইয়াতে সেটিংছখন কৰি ল'ব পাৰে আপোনালোকে। ইয়াতে আমি নন কিবৰ্ড বুলি দেখুৱাই দিছোঁ, আৰু এইটো আমি ইংলিছতে দিছোঁ। ইয়াতে আপোনালোকে যিহেতু ইয়াতে ইংলিছ বুলি দিয়া আছে, আৰু এইটো আমি দিহিঙত দিম। চাওক ইয়াতে দিহিংটো হৈ গ'ল। তাৰপিছত আমি ফটোশ্বপত আহিম। ফটোশ্বপখন ওপেন কৰি ল'ব। আমি এখন নতুন পেজ ল'ম। ইয়াতে চাওক। তাৰপিছত আমি টাইটেলত দিম, কিন্তু আৰু এটা সেটিংছ কৰি ল'ব লাগিব আপোনালোকৰ। ইয়াতে এনেকৈ থাকিব, আৰু আপোনালোকে দিব লাগিব ABTT গণেশ। এই গণেশত নিদিলে নহয়, অসমীয়াখন নহয়। তাৰপিছত আপোনালোকে যিকোনো এটা টাইপ কৰি চাব পাৰে। চাওক ইয়াতে এনেকৈ আমি যিকোনো বস্তু অসমীয়া টাইপ কৰিব পাৰোঁ। যিহেতু আপোনালোকে যদি ভোটাৰ নামখনো ইয়াতে কি কৰিব পাৰে, যদি ভোটাৰ লিষ্টৰ নামটো ভুল, ভোটাৰ আইডেণ্টি কাৰ্ডৰ নামটো ভুলকৈ দিয়া আছে, তেনেহ'লে ইয়াৰ পৰা আপোনালোকে এইখন কি কৰিব পাৰে, ইয়াতে অসমীয়াত দিব পাৰে, ইংলিছত দিব পাৰে। আৰু যেতিয়া আপোনালোকে চেঞ্জ কৰিব ৱাৰ্ডখন, তেতিয়া ইংলিছত দিলে এইটো আহি যাব আগৰ সেটিংছটো।
আহি যাব। ঠিক আছে বন্ধুসকল, আজি এইখিনিয়ে, আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।